হয়, নমস্কাৰ। দ্য বাইটছ ইণ্ডিয়ালৈ মই সমূহ দৰ্শকক স্বাগতম জনাই মই পাপুল গগৈয়ে আজি আমাৰ বাইট ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান আৰু এই বিশেষ অনুষ্ঠান আমি এটা বিশেষ স্থানত আয়োজন কৰিছোঁ আৰু এই বিশেষ অনুষ্ঠানটোৰ আছে এনেগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি আচলতে প্ৰায় দুটাকৈ দশক 20টা বছৰ আহ, সামাজিকভাৱে সমাজৰ হকে কাম কৰি আহিছে আৰু বৰ্তমানেও সমাজৰ লগতে জড়িত হৈ আছে আৰু আগন্তুক বিধানসভা নিৰ্বাচন 2026ত সামাজিক দায়বদ্ধতাৰে আহ, আচলতে পৰিপুষ্ট হৈ আৰু সামাজিক ক্ষেত্ৰখনতে কাম কৰি যোৱাৰ মানসেৰে ৰাজনৈতিক সংসদীয় ৰাজনৈতিক খেলপথাৰত আহি সেইখিনি সেৱা আগবঢ়াবৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে তেখেতৰ যিখিনি মানে কৰ্মৰাজি সামাজিকভাৱে যিখিনি কৰণীয় সেই সকলোখিনি কৰ্মৰ সৈতে জড়িত হৈছে আৰু সেই ব্যক্তিগৰাকীক আমি চিনাকি কৰাই দিম, পৰিচয় কৰাই দিম আৰু সেই ব্যক্তিগৰাকীৰ সৈতে আমি আজি আমাৰ এই যি বিশেষ অনুষ্ঠান এই বিশেষ অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। পোনে পোনে আমি সেই বিশেষ ব্যক্তিজনৰ ওচৰলৈ আহি পাইছোঁ। সেই বিশেষ ব্যক্তিজন হৈছে বাবলু কুলদীপ ডাঙৰীয়া। আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত মাকুম সমষ্টিৰ যিহেতু শেহতীয়াকৈ অসম চৰকাৰৰ নিৰ্বাচনী আয়োগৰ যি সমষ্টি পুনৰ্নিৰ্ধাৰণ সীমাৰ যি পুনৰ্নিৰ্ধাৰণ হৈছিলে সেই সীমা পুনৰ্নিৰ্ধাৰণত নতুনকৈ সংযোগ হৈছে আমাৰ তিনিচুকীয়া জিলাত মাকুম সমষ্টি আৰু সেই সমষ্টিৰ পৰাই কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গতিকে সেই ব্যক্তিগৰাকীৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয় দাদা, স্বাগতম জনাইছোঁ আমাৰ দ্য বাইটছ ইণ্ডিয়াৰ বিশেষ অনুষ্ঠানটোলৈ আৰু পোনপ্ৰথমে আপোনাৰ পৰিচয়টো ইতিমধ্যে দিছোঁ যদিও পৰিচয় বুলি যিহেতু সৰু ল'ৰা ছোৱালীক বা তেনেকে মানে কয় তেনেধৰণে আমি অকণমান দৰ্শকসকলক উদ্দেশ্যি দৰ্শকসকলক জ্ঞাতাৰ্থে আপোনাৰ পৰিচয়টো প্ৰথমতে জানিব বিচাৰিম। পোনপ্ৰথমে মই দ্য বাইটছ ইণ্ডিয়া সমূহ পৰিয়ালবৰ্গক মাকুম নৱগঠিত সমষ্টিলৈ উষ্ম আদৰণি জনাইছোঁ আৰু আজি আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি যি বাৰ্তালাপ মই আপোনালোকক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু পোনপ্ৰথমতে পলমকে হ'লেও আপোনালোকক যিহেতু লগ পাইছোঁ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপুনি যিহেতু বৰ্তমান সামাজিকভাৱে জড়িত হৈ আছে আৰু জানিব পৰা মতে আপুনি প্ৰায় দুটাকৈ দশক 20টা বছৰ মানে 20টা বছৰ আপুনি সামাজিক ক্ষেত্ৰখনত আপুনি সেৱা আগবঢ়াই আহিছে, বিভিন্ন সময়ত বিভিন্ন দল সংগঠনত জড়িত হৈ। গতিকে সেই প্ৰথম যিটো আৰম্ভণি যিটো টাৰ্ণিং পইণ্ট সেইটো অকণমান জানিব বিচাৰিম। প্ৰথমে সামাজিক দায়বদ্ধতাৰ মাজলৈ কেনেকৈ আহিলে, কি কি দায়িত্বত থাকে আৰু বৰ্তমানলৈ 20টা বছৰ বুলি নহয়, মোৰ প্ৰায় আজি বৰ্তমান যদি মই চাওঁ প্ৰায় 27টা বছৰ প্ৰায় ভৰি দিছেহি মই এই সামাজিক জীৱনত মোৰ বিশেষ কিছুমান এই সময়ত বিশেষ বিশেষ ব্যক্তিৰ সান্নিধ্যত আহি পেলাই সামাজিক দায়বদ্ধতাৰ যি কাম কাজ কৰিবৰ কাৰণে যি চেতনা লাভ কৰিলোঁ, যি প্ৰেৰণা লাভ কৰিলোঁ, মই আজিৰ আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি মই তেখেতসকলকো মই শ্ৰদ্ধাৰে তেওঁলোকক ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতুকে তেওঁলোকৰ আশীৰ্বাদত তেওঁলোকৰ মৰম চেনেহত মই আজি পৰ্যন্ত সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে সুবিধা লাভ কৰিছোঁ। গতিকে প্ৰায় 27টা বছৰ ভৰি দিছে এতিয়া বৰ্তমান আৰু সমাজৰ কাম কৰি আছোঁ, ভাল লাগিছে এইটোৱে আৰু। সংক্ষেপে যদি আমি কওঁ মানে আপুনি কি কি দায়িত্ব পালন কৰি আহিলে, মানে ইমান মানে দীঘলীয়া এটা পৰিক্ৰমা, দীঘলীয়া এটা সংগ্ৰাম মাজেৰে আপুনি কি কি দায়িত্ব, কেনেধৰণৰ দায়িত্ব মাজত আপুনি থাকিবলগীয়া হৈছে? সামাজিক দায়বদ্ধতাৰ কাম কৰিবলৈ যাওঁতে বা সমাজৰ কাম কৰিবলৈ যাওঁতে পোনপ্ৰথমতে মই আৰ্টছা যি আমাৰ অসম ছাত্ৰ সন্থা চমুকৈ যাক আমি আৰ্টছা বুলি কওঁ আৰু সেই আৰ্টছাত আহি পেলাই পোনপ্ৰথমে মাকুম শাখাৰ ক্ৰীড়া সম্পাদক, যিহেতুকে সেইমত মই খেলৰ লগত খুব জড়িত আছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, বিশেষকৈ ক্ৰিকেটত বেছি মনোযোগ দিছিলোঁ আৰু গতিকে ক্ৰিকেট খেলোঁতে সেইমতে মই স্পৰ্টছ ছেক্ৰেটাৰীৰ দায়িত্ব পালোঁ 99 চনত। সমান্তৰালভাৱে তাৰপিছত মই সহকাৰী সম্পাদকৰ দায়িত্ব লাভ কৰিলোঁ মাকুম শাখাৰ। তাৰপিছত পৰ্যায়ত মই মাকুম শাখাৰ সম্পাদকৰ দায়িত্ব লাভ কৰিলোঁ। তাৰপিছত পৰ্যায়ক্ৰমে মই আকৌ মাকুম শাখাৰে সভাপতিৰো গুৰু দায়িত্ব মই লাভ কৰিলোঁ। তাৰপিছত মই
পিছত পৰ্যায়ত মই জিলাৰ হৈ কাম কৰিবলৈ সুবিধা লাভ কৰিলোঁ। পিছত জিলাৰ উপ-সভাপতিলৈকে কাম কৰিলোঁ। প্ৰায় 20টা বছৰ মই 19-20টা বছৰ মই আৰ্টছাত থাকি পেলাই কাম কৰিলোঁ। আৰু আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী মানুহৰ লগতে আহ, যিহেতু অসমত যিমান বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত বসবাস কৰে, প্ৰত্যেক জাতি জনগোষ্ঠীৰে উন্নয়নৰ কাৰণে আমি সদায় চিন্তা চৰ্চা কৰি পেলাই আমি যদিও আৰ্টছাত আছিলোঁ, কিন্তু প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাম কৰিবৰ কাৰণে আমি দিহা কৰিছিলোঁ আৰু কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। আপুনি যিহেতু সেই সামাজিক দায়বদ্ধতাৰ মাজত থাকি আকৌ পুনৰ আন এখন মানে সমাজ ব্যৱস্থাৰ মাজলৈ আহিছে বা এখন সামাজিকেই একেই ধৰণৰ খেলপথাৰ, কিন্তু অকমান সংসদীয় অকল মানে সেইটো বদলি হৈছে, সংসদীয় ৰাজনীতি আহিছে। আৰু এই ৰাজনীতি অহাৰ মূলতে মানে কেতিয়া আপুনি ৰাজনীতিলৈ আহিলে আৰু কেনেকুৱা ধৰণৰ আচলতে চিন্তা চৰ্চা পৰিকল্পনাবোৰ মানে কৰি আচলতে এই খেলপথাৰত আহিবলগীয়া? দিন হয়তো মোৰ মনত নাই। খুব সম্ভৱতঃ 2019 চনত মই ৰাজনৈতিক পথাৰত মই ভৰি দিছোঁহি। আৰু প্ৰথমতে মোক 2019 চনত চাহ মজদুৰ আদিবাসীৰ যি আমাৰ চেল আছে কংগ্ৰেছৰ, সেই চেলতে মই জিলাৰ সাধাৰণ সম্পাদক কাম কৰিবলৈ সুবিধা লাভ কৰিলোঁ ৰাজনীতিত অহাৰ পিছত। পিছত কাম কৰি গৈ গৈ পিছত মই আকৌ আমাৰ যুৱ কংগ্ৰেছৰ তিনিচুকীয়া জিলাৰ এডমিন জেনেৰেল ছেক্ৰেটেৰীৰ দায়িত্ব লাভ কৰিলোঁ। আৰু বৰ্তমান যুৱ কংগ্ৰেছৰ পিছত মই তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক, আৰু বৰ্তমান মই ভাইচ প্ৰেচিডেণ্ট উপ-সভাপতি আছোঁ জিলা সমিতি তিনিচুকীয়া জিলা। আৰু জনগোষ্ঠীৰ তেনেকুৱা সংগঠনৰ লগত জড়িত নিশ্চয় আছে, কেনেকুৱা ধৰণৰ project? নাই, বৰ্তমান মই যদিও কংগ্ৰেছত আছোঁ, কিন্তু মই যিহেতুকে সমাজপ্ৰেমী মানুহ আৰু সমাজক ভাল পাওঁ আৰু সমাজৰ কাম কৰাই মোৰ মূল উদ্দেশ্য, গতিকে বৰ্তমানো মই চাহ জনগোষ্ঠী আদিবাসী সমাজৰ আশীৰ্বাদ পুষ্ট হৈ মই বৰ্তমান 2013 চনৰ পৰাই সাধাৰণ সম্পাদক কৰিলোঁ 2017লৈকে, আৰু 2021 পৰা বৰ্তমানলৈকে মই তিনিচুকীয়া জিলাত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি হৈ আছোঁ। আপোনাৰ বহুকেইটা দায়িত্ব আপুনি পালন কৰি আছে, খুবেই মানে শলাগ জনাইছো আমি এই চেগতে। আৰু সকলোৱে নোৱাৰে আচলতে সমান গোটেইকেইটা দায়িত্ব চলাই নিবৰ কাৰণে, সকলোৱে মানে কষ্টকৰ হয়, তথাপি আপুনি চলাই গৈছে। ৰাইজৰ আশীৰ্বাদ আছে, ৰাইজৰ আশীৰ্বাদৰ কাৰণেই এইবিলাক সম্ভৱ। মই আজি যি আছো চব ৰাইজৰ কাৰণেই আছো, ৰাইজৰ আশীৰ্বাদ নিশ্চিতভাৱে আছে। আৰু মই আশাবাদী যাতে ৰাইজৰ এই মোৰ পৰা যি বিশ্বাস আস্থা যি আছে, মোক লৈ যি সপোন চাইছে ৰাইজে যে এইজন ল'ৰাই জাতিটোৰ কাৰণে কিবা কৰিব বা সমাজটোৰ কাৰণে কৰিব, সেই বিশ্বাসৰ কাৰণে চাগে মই আজি এইটো স্থানত আজি হয়তো থাকিব পাৰিছো। আপুনি যিহেতু কংগ্ৰেছৰ এতিয়া কেইবাটাও দায়িত্বত আছে, আপুনি উল্লেখ কৰিছে, আৰু কংগ্ৰেছত আহি আপুনি এতিয়া যি আগন্তুক এই বেছি দিন নাই আৰু বৰ বেছি দিন নাই, যি 26ৰ নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচন, আৰু এই বিধানসভা নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে, দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে ইতিমধ্যে বোধহয় আপুনি আবেদন কৰিছে টিকটৰ বাবে। গতিকে কেনেধৰণৰ পৰিকল্পনা কৰি মেলি বা কি কি সমস্যাৰ ওপৰত আপুনি মানে তাতে দৃষ্টি ৰাখি আপোনাৰ এই এনেধৰণৰ মানে খেলপথাৰত আগবাঢ়ি যাব কাৰণে, এনেধৰণৰ সিদ্ধান্ত এটা ল'বৰ কাৰণে আপুনি মানে মন মেলিলে, এই কথাখিনি অকণমান কওকচোন। আহ হয়, ঠিকে কৈছে আপুনি। মই যোৱা 18 জানুৱাৰী তাৰিখে 2026ৰ যি নিৰ্বাচন হ'বলগীয়া আছে, সেই 26ৰ নিৰ্বাচনৰ বাবে মাকুম সমষ্টিত, নৱগঠিত মাকুম সমষ্টিৰ বাবে ময়ো এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মই ৰাজীৱ ভৱনত মই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আৰু বৰ্তমান জিলাৰ যি দায়িত্বত আছোঁ, সেই জিলাৰ নিৰ্দেশ যিবিলাক কাৰ্যসূচী থাকে বা যিবিলাক আমাৰ দলীয় কাৰ্যসূচী আছে, সেইবিলাকত মই অংশগ্ৰহণ কৰি পেলাই দলটি শক্তিশালী কৰাৰ একচুৱেলি উদ্দেশ্যে মই কাম কৰি আছোঁ। আৰু মোৰ উদ্দেশ্য হ'ল যে দলটি জৰিয়তে যাতে আমি সমগ্ৰ অসমত নতুনকে যদি আমি আবার গৌৰৱ গগৈক মুখ্যমন্ত্ৰী যাতে পাতিব পাৰোঁ, মুখ্যমন্ত্ৰী যাতে তেওঁক পাতি পেলাই আমি যাতে সমগ্ৰ অসমত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলক যাতে আমি সেৱা কৰিবলৈ যাতে আমি সুযোগ পাওঁ, তাৰ কাৰণে আমি তিনিচুকীয়া জিলাৰ যি দায়িত্ব দিছে, PCC যি দায়িত্ব দিছে, আমি সেই দায়িত্ববিলাক আমি নিষ্ঠা আৰু সততাৰে আমি কাম কৰি গৈ আছোঁ। আৰু যিহেতু মাকুম সমষ্টিৰ পৰাই আপোনালোকৰ দলৰে বহুকেইজন প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে, আৰু তাৰ মাজতে তেনেকুৱা মানে অভিজ্ঞতা থকাও দুই এগৰাকী মানে ব্যক্তিৰ চৰ্চাত আছে। গতিকে তাৰ মাজতে আপুনি মানে ভাবেনে সঁচাকৈ আপোনাৰ যিটো মানে যিখিনি আচলতে অভিজ্ঞতা আছে বিগত সময়ত,
আপোনাকে দিব টিকট দলে টি- কিবা আশা এটা নিশ্চয় টিকেট বিচৰাটো প্ৰত্যেক নাগৰিকৰে অধিকাৰ যিকোনো দলতে। গতিকে আমি আশাবাদী হৈ টিকেটটো বিচাৰিছো, কিন্তু প্ৰথম হৈ গ'ল যে মোৰ কাৰণে আহ, দলটো আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰি আছো। আৰু টিকেট বিচাৰিছো, হয় টিকেট যদি দলে দিয়ে নিশ্চিতভাৱে আমি দলটিক জিকাই আনাৰ কাৰণে আমি কাম কৰিম। আৰু দলে যিকোনো মানুহক, যিকোনো ব্যক্তিক প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমি প্ৰথমতে দল, সেইকাৰণে দলটিক আমি আগুৱাই নিয়াৰ কাৰণে কাম কৰিম। যদি দলে বিবেচনা কৰে যে এই যে অভাজনক যদি এ মাকুম সমষ্টিৰ টিকেটটো যদি প্ৰদান কৰি পেলাই যদি দলটিক আগুৱাই নিয়াৰ কাৰণে যদি চিন্তা চৰ্চা কৰে, নিশ্চিতভাৱে মই বৰ্তমান সাজু হৈ আছো, যাতে যিকোনো উপায়েৰে যিকোনো পদ্ধতিৰে আমি মাকুম সমষ্টিৰ বিশেষকে আহ জয়যুক্ত কৰি পেলাই, যিহেতুকে মাকুম সমষ্টি আপুনি নিশ্চয় উল্লেখ কৰিছে যে যি নিৰ্বাচনী আয়োগৰ দ্বাৰা যি সমষ্টি নিৰ্ধাৰণ হ'ল, তাতকে আমাৰ তিনচুকীয়া জিলাত মাকুম এটা সমষ্টি আমি পালো নতুনকে। গতিকে এই নতুন সমষ্টিত আমি বিচাৰিম যে কংগ্ৰেছ দলৰ জয়যুক্ত হওক। প্ৰথমতে আমি যাতে মাকুম সমষ্টিত কংগ্ৰেছ দলৰ এজন বিধায়ক যাতে আমি নিৰ্বাচিত কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰাৰ লগতে গৌৰৱ গগৈৰো হাত শক্তিশালী কৰিম, আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰো আমি হাত শক্তিশালী কৰাৰ কাৰণে আমি উদ্দেশ্য লৈ আমি আগলৈ কাম কৰি আছো। ধন্যবাদ। আৰু এই চেগতে আপোনালৈ এই ৰাজনীতিৰ যদি দলে আপোনাক মানে টিকট দিয়ে তেতিয়াহ'লে আপুনি জয়ী হওক, তাৰে আমি শুভেচ্ছা জনাইছো এই চেগতে। আৰু আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু মাকুমখন এতিয়া সমষ্টি পুনৰুদ্ধাৰণ কৰাৰ পিছত মানে তাৰ যিটো ভৌগোলিক পৰিসীমা সেইটো মানে বুজিবলৈ অকমান অসুবিধা, যদিহে আমি ভিতৰলে আমি গাঁৱতো যদি নাযাওঁ বা যিখিনি মেপ যিখিনি মানে ওলাইছে অফিচিয়েলি যিখিনি ওলাইছে, আৰু সেইখিনি ক্ষেত্ৰত আমি চবেই অপৰিচিত কিছুমান ঠাই তেনেকুৱা নিচিনা হৈছে। কেৱল 3-4টা সমষ্টিৰ কিছুমান মানে বাসিন্দা আহি গ'ল, ভোটাৰ আহি গ'ল। গতিকে তাৰ মাজতে বহুত তেনেকুৱা সমস্যা আছে। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিহেতু বাস কৰে তাতে, গতিকে সেইখিনিৰ মাজতে কেনেকুৱা ধৰণৰ সমস্যাবিলাক বা কি কি এনেকুৱা অসুবিধাবিলাক আপুনি দেখা পাইছে আপোনাৰ দৃষ্টিত? মানে ধৰি লওক বহুত আছে, ঠাই ঠাই ধৰি লওক পানীৰ অভাৱ, কিছুমানত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবলৈ আছে, শিক্ষা স্বাস্থ্য সকলোখিনি ক্ষেত্ৰতে আছেই। ধৰি আপোনাৰ দৃষ্টিত কেনেধৰণৰ এই অসুবিধাবিলাক দেখা পাইছে? সমস্যাটো থাকিবই। আৰু নিশ্চিতভাৱে মাকুম সমষ্টিটো যথেষ্টখিনি সমস্যা দেখা দিছে বৰ্তমান, যিহেতুকে যেতিয়াই ডিমলিউশ্যন হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি সমষ্টিখনক পৰ্যালোচনা কৰিবৰ কাৰণে বা সমষ্টিখন বুজিবৰ কাৰণে তাৰ ভৌগোলিক সীমাটো বুজিবৰ কাৰণে আমি প্ৰত্যেকটো চুকে কোণে আমি নিজেই গৈ পেলাই চাইছো যে নিশ্চিতভাৱে আমি গম পালো যে প্ৰায় 4টা সমষ্টি কৰ্তন কৰি পেলাই মাকুম সমষ্টিখন গঠন কৰা হৈছে। ডুমডুমাৰ এটা অংশ, তিনচুকীয়াৰ এটা অংশ, আৰু চাবুৱাৰ এটা অংশ, আৰু ডুমডুমাৰ এটা অংশ, ডিগবৈত। গতিকে এই 4টা সমষ্টিৰ পৰা এটা এটা অংশ কৰ্তন কৰি পেলাই মাকুম সমষ্টিখন গঠন কৰিছে। গতিকে নিশ্চিতভাৱে সমস্যা থাকিবই। আৰু 4টা সমষ্টিৰ পৰা যিহেতুকে ৰাইজ একগোট হৈ পেলাই এটা সমষ্টিত আহিছে সমষ্টি নিৰ্ধাৰণৰ পিছত, গতিকে সমস্যা থকাটো স্বাভাৱিক। গতিকে আমি নতুনকে নহয় যে কালি পৰহি আহিছো যে মানে এপ্লাই কৰিছো কিবা, তেনেকুৱা নহয়। আমি কংগ্ৰেছৰ দলৰ এজন সৈনিক। গতিকে আমি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ প্ৰাকখনতে আমি সমষ্টিখনক বুজিবৰ কাৰণে আমি পৰিভ্ৰমণ কৰিলো, ঘূৰিলো, আৰু দেখিছো নিশ্চিতভাৱে যথেষ্ট সমস্যা আছে। বৰ্তমান আপুনি আমি য'ত আছো এইটো এটা আজিৰ নহয়, দীৰ্ঘদিন ধৰি এটা গৰাখহনীয়া এটা অঞ্চল। গতিকে আপুনি বাগজানৰ পৰা আহি পেলাই গুইজান হৈ আমি ওলাই যাওঁ, তিনচুকীয়া ডিষ্ট্ৰিক্টটো ক্ৰছ কৰিলে আমি চাওঁ এই যিটো গুইজান পাৰ্টৰ যিটো গৰাখহনীয়া যিটো সমস্যা ৰাইজে ভুগি আছে, এই সমস্যাটো কেতিয়াবা একচুৱেলি সমাধান হৈ যাব লাগিছিলে। এইটো দীৰ্ঘদিনীয়া সমস্যা, আৰু কিমান দিনলৈকে এই সমস্যাটো কিমান দিনলৈকে যে থাকিব। গতিকে আমিও এই সমস্যাক লৈ দীৰ্ঘদিন ধৰি মাত মাতি আহিছিলো। যেতিয়া ছাত্ৰ সন্থাত থাকোতে আমি দীৰ্ঘদিন ধৰি মাত মাতিছো এই বিষয়ে, যে কাৰণ আপুনি চাইছে ইয়াত আশে পাশে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমাৰ চাহ জনগোষ্ঠীৰ মানুহে ইয়াত বসবাস কৰে। আপুনি নিজেই কেমেৰাখন হয়তো ঘূৰালে গম পাব যে প্ৰায় কেইবাটাও চাহ বাগিচাৰে ইয়াত বাগিচা। গতিকে এই প্ৰায় গটং হৈ গ'ল, নখৰাই হৈ গ'ল, নিমুগুৰি হৈ গ'ল, আপোনাৰ বজালতলি হৈ গ'ল, কামটি গোৱালি, দিনজান, ৰঙাগড়া, এই গোটেই গৰাখহনীয়াৰ ফলত বাগিচাৰো যথেষ্ট মাটি গুচি গ'ল। গতিকে এই সমস্যাবিলাক আজিলৈকে যে সমাধান নহ'ল, আৰু বিভিন্ন সময়ত বিভিন্ন বৰ্তমানৰ চৰকাৰে কৈ আছে যে আমি গৰাখহনীয়া ৰোধ কৰি আছো, কিন্তু ৰোধ কৰা যদি হ'লহেঁতেন আমি নিশ্চয় সেইবিলাক চালোহেঁতেন। কিন্তু আপুনি এতিয়া বৰষুণ ছিজন আহিব, তেতিয়া আপুনি চাব বৰষুণ বতৰত যে গৰাখহনীয়াৰ কাৰণে মানুহে কি শংকাত ভুগি থাকে। এতিয়া খৰালি দিনত হয়তো
সেই শংকা নাই, কিন্তু মানুহৰ মনততো থাকি গৈছে যে প্ৰত্যেক বছৰে যিহেতুকে এ, মাটি গৈ থাকে না, মানুহৰ মাটি ভূমি গৈ থাকে, বিভিন্ন সা সম্পত্তি নষ্ট হৈ আছে। গতিকে এইবিলাক সমস্যা যে থাকি যোৱাটো, কিন্তু আজিৰ পৰ্যন্ত থাকি যোৱাটো কিন্তু দুৰ্ভাগ্যৰ বিষয়। কাৰণ ৰাইজে বিভিন্ন সময়ত চৰকাৰৰ যি মানে আঁচনিবিলাক, যি মেনিফেষ্টো যিবিলাক তেওঁলোকে প্ৰস্তুত কৰি পেলাই তেওঁলোকে যি নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে চাগে এইবিলাক সন্নিৱিষ্ট কৰে বুলি ভাবিছো। কিন্তু মই আশা কৰিম যে যাতে অকল নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এই মেনিফেষ্টোত যাতে এইবিলাক বিষয়বিলাক যাতে অন্তৰ্ভুক্ত নাথাকিব লাগে, অন্তৰৰ পৰাই যাতে সকলোৱে যাতে মিলিজুলি যাতে আমি সকলোৱে যাতে একগোট হৈ এই যিটো গৰাখহনীয়াৰ সমস্যাটো যাতে আমি ৰোধ কৰিব পাৰো। বিজেপি কংগ্ৰেছ বুলি কথা নাই, দল সলনি হৈ থাকিব, চৰকাৰ সলনি হৈ থাকিব। গতিকে এইবিলাক সমস্যা একচুৱেলি সলনি কৰিবলৈ মানসিকতা লাগিব, ৰাজনৈতিক ইচ্ছাৰে যাতে নহয়, আন্তৰিকতাৰে যাতে এই ইচ্ছাবিলাক যাতে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। সকলো দলকে, সকলো ব্যক্তি, সকলো ৰাজনীতি যিমান ব্যক্তি আছে, যোনে ৰাজনীতি পথাৰত আহি পেলাই বা ৰাজনীতিক জীৱনৰ দ্বাৰাই এ, এই সমস্যাবিলাক যাতে ৰোধ কৰিব বিচাৰে বা সমাধান কৰিব বিচাৰে, মই সকলোকে আহ্বান জনাইছো যাতে আমি সকলোৱে আহক, একগোট হৈ পেলাই এই অঞ্চলত যিবিলাক লোক বসবাস কৰি থকা অঞ্চলত যিবিলাক মানুহ ভুক্তভোগী হৈ আছে, এই ভুক্তভোগী ৰাইজৰ কাৰণে যাতে আমি একগোট হৈ থিয় হৈ দিব পাৰো, যাতে ভৱিষ্যত দিনত যাতে এই সমস্যাবিলাক যাতে নহয়, তাৰ কাৰণে স্থায়ী সমাধানৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। সঁচাকৈ এইটো এটা মানে দীৰ্ঘদিনীয়া এটা সমস্যা। বহুত ইতিমধ্যে মানে ঘৰ সা সম্পত্তি উল্লেখ কৰিছে, এইটো নতুন কথা নহয়, সকলোৱে জানে। আৰু কিছুমান ক্ষেত্ৰত মানে উন্নত মানদণ্ডৰ মানে নোহোৱাৰ কাৰণেই মানে সেইটো জহি পৰিছে, চৰকাৰৰ টকা মানে বহুত তেনেকে মানে গৈ আছে। সেইটো ক্ষেত্ৰত কিবা ক'ব নেকি? মানে চোৱা, আমি বহুত তেনেকুৱা আমি বাতৰি কৰিছো বা কৰি আহিছো। আমিও চাই আছো এই বিষয়বিলাক কি হয়, নেতা মন্ত্ৰী হয়তো বা যিবিলাক বাজেট, যিবিলাক বিল পাছ হয়, এই সমস্যাবিলাক সমাধানৰ কাৰণে যিবিলাক বিধানসভাত যিবিলাক বিল পাছ হয়, সেই বিল পাছ হোৱাৰ পিছত সেই পইচাবিলাক চাগে আহ, প্ৰায় সময়তে আত্মসাৎ হৈ আছে বুলি ক'ব পাৰি। যিহেতুকে যিমানখিনি বিল পাছ হয়, সেই এমাউণ্ট বিলাক বা সেই টকা পইচাবিলাক জাগাত নেপায়। আৰু এইটো কোনোবাই ঠিকাদাৰৰ কৰাপশ্যন আছে, কোনোবা মন্ত্ৰীৰ কৰাপশ্যন হ'ব পাৰে, নহ'লে এই সমস্যাবিলাক কেতিয়াবাই সমাধান হ'লহেঁতেন। এনেকুৱা নহয় যে এই সমস্যাবিলাকৰ কাৰণে যে টকা পইচা পুঁজি সংগ্ৰহ বা পাছ হোৱা নাই, তেনেকুৱা হৈছে, যথেষ্ট হৈছে। আমি বিধানসভাৰ এই বিলবিলাক আমি চাই থাকো প্ৰত্যেক সময়তে। গতিকে এই টকা পইচাবিলাক যদি আচল ক্ষেত্ৰত যদি প্ৰয়োগ কৰা হ'লে, ব্যৱহাৰ কৰা হ'লে, এই সমস্যাবিলাক কেতিয়াবাই সমাধান হ'লহেঁতেন। ইয়াৰ মুঠতে চৰকাৰৰ আহ, সদিচ্ছা থাকিলেও বিষয়া মন্ত্ৰীৰ আৰু চৰকাৰী বিষয়াসকলৰ হয়তো সদিচ্ছা নাথাকে, সেই বুলি ক'ব পাৰি এক প্ৰকাৰে। যিহেতুকে বিল পাছ হয়, কংগ্ৰেছ দিনতো বিল পাছ হ'ল, এতিয়া বিজেপিৰ দিনতো ভালেমান টকা বিল পাছ হৈছে। বিজেপিৰ দিনত একচুৱেলি বেছিকে এইবিলাক ক্ষেত্ৰত বেছি নাটকীয় যেন লাগে। প্ৰায় আমি চাওঁ মন্ত্ৰী বৰ্তমান পীযুষ হাজৰিকা আছে এই বিভাগটোত, গতিকে তেওঁ আহি পেলাই যথেষ্ট কৰ্দৈগুৰি হওক, আমাৰ বাগজান হওক, এইবিলাক অঞ্চলত বা গুইজান হওক, এইবিলাক আহি পেলাই ভিজিটটো কৰে। ভিজিট কৰি পেলাই তেওঁলোকে অকল ফেচবুক বা ছচিয়েল মিডিয়াতে আমি সীমাবদ্ধ দেখি পাওঁ। কাৰণ তাৰ পৰৱৰ্তী সময়ত কামবিলাক কিন্তু যি ধৰণৰ অগ্ৰগতি লাভ কৰিব লাগিছিলে, সেই ধৰণৰ হয়তো কামবিলাক অগ্ৰগতি নাপায়গে। গতিকে এতিয়া নিৰ্বাচন আহিছে, আকৌ ললিপপ দিবলৈ আকৌ মানে কিছুমান আৰম্ভ কৰিছে। গতিকে এইটো নিৰ্বাচনী এটা টোপ দিবলৈ আহে, আৰু হয়তো কেইদিন পিছত আকৌ আহিব নিৰ্বাচনী টোপ দিবৰ কাৰণে, আৰু কিছুমান কথা কৈ যাব। গতিকে ৰাইজক মই আহ্বান জনাইছো যাতে এই এ, টুপিৰ কথাবিলাক যাতে, যিবিলাক মিছা কথাবিলাক যাতে যাতে ভুল নাযায়, আৰু মন্ত্ৰী আহিলে সঠিক প্ৰশ্ন কৰিবৰ কাৰণে তেওঁলোকক যাতে প্ৰস্তুত হৈ থাকে। আৰু অনাগত দিনত মই আহ্বান কৰিম যে ৰাইজে কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰক। কংগ্ৰেছ দলৰ প্ৰতি আপোনালোকে যি মৰম চেনেহ বিগত সময়ত ৰাখিছিলে, সেই মৰম চেনেহ আকৌ 2026 চনৰ নিৰ্বাচনৰ ভোট কেন্দ্ৰত গৈ পেলাই যাতে আপোনালোকৰ এই বহুমূলীয়া ভোটটো প্ৰদান কৰি পেলাই যাতে কংগ্ৰেছ দলৰ চৰকাৰ গঠন ক্ষেত্ৰত অৰিহণা যোগাওক। আৰু আমি নিশ্চিত আশাবাদী যে বৰ্তমান আমাৰ যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, লোকসভাৰ ডেপুটি লিডাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই যিদৰে কথাবিলাক কৰি আছে বা যিবিলাক কথা কৈ আছে, তেওঁৰ প্ৰতি আমি নিশ্চয় আকৃষ্ট হৈছো। আৰু আমি খুবেই যুৱ প্ৰজন্মে আমি আশাবাদী যাতে গৌৰৱ গগৈ মিছা ৰাজনীতি নকৰে, সঁচা ৰাজনীতি কৰিব বুলি আমি বিশ্বাসী হৈ পেলাই আমি তেওঁৰ প্ৰতি বিশ্বাস ৰাখি পেলাই আমি কাম কৰি আছো। আৰু আমি আশাবাদী যাতে গৌৰৱ গগৈ এই সমস্যাবিলাক খুবেই অন্তৰৰ পৰা লৈ পেলাই সমাধান কৰিব, আৰু সমগ্ৰ অসমৰ বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকসকলক যাতে এক শ্ৰেণী হিচাপে মৰমেৰে সকলোকে যাতে এক বান্ধোনেৰে যাতে আগুৱাই লৈ উন্নতি দিশত সকলোকে লৈ যাব বুলি আমি বিশ্বাস। সঁচাকৈ সেইখিনি আপুনি কৈয়ে দিলে, সুধিম বুলি ভাবিছিলোৱে।
ৰাইজক মানে আহ্বান আপুনি কৰিছে, সজাগ হ'বৰ কাৰণে আপুনি কৈছে, আৰু সঁচাকৈ প্ৰত্যেকেই তেনেকুৱা হোৱাটো দৰকাৰ আজিৰ দিনত। গতিকে কিছুমান ঠাইত হৈছে, আৰু আশা কৰিছো মাকুম সমষ্টিও সচেতন হ'ব, আৰু সচেতন ভোটাৰ হিচাপে বিবেচিত হ'ব, তাৰে আশা কৰিছো। আৰু কিছুমান কথা পাতিম। আহ, সমস্যা বানগৰাখনীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ প্ৰধান সমস্যা। সেইটো যিহেতু ডাঙৰ সমস্যাৰ কথা ক'লেই আপুনি, আৰু যিহেতু দলৰ কথাও কৈ গ'ল আপুনি তাৰ সমান্তৰাল, গতিকে দলীয়ভাৱে এতিয়ালৈকে চাগে আপোনালোকৰ নিৰ্বাচনী ইস্তাহাৰ বা তেনেকুৱা এজেণ্ডা বা পৰিকল্পনা ওলোৱা নাই, তথাপি আপুনি ভাবি থোৱাৰ মাজত কিবা তেনেকুৱা মানে পৰিৱেশৰ ক্ষেত্ৰত কৰিবলগীয়া, স্বাস্থ্য ক্ষেত্ৰত কৰিবলগীয়া, শিক্ষা, স্পৰ্টছ, কালচাৰ, সকলো ক্ষেত্ৰত, বা জনগোষ্ঠীটোৰ আন আন জনগোষ্ঠীৰ কথা হওক, কেনেকুৱা ধৰণৰ আপোনাৰ মানে যদি প্ৰতিশ্ৰুতি বুলিয়ে কওঁ বা ইস্তেহাৰ বুলিয়ে কওঁ, আপুনি কেনেধৰণৰ পৰিকল্পনা আছে? 2026 যি চৰকাৰ বা যি দল, আমাৰ কংগ্ৰেছ দল যি চৰকাৰ আহিবলগীয়া আছে বা আহি আছে, একচুৱেলি আমি আহিলে বুলি ভাবিছো। মাত্ৰ ৰাইজ সাজু হৈ আছে ভোট দিবৰ কাৰণে কংগ্ৰেছক। আৰু আপুনি চাব 2026 চনৰ এই নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ আগমুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যেক জিলাতে মেনিফেষ্টো কমিটি গঠন কৰি পেলাই তেওঁ নিজে প্ৰত্যেক জিলাত নিজে গৈ পেলাই প্ৰত্যেক জাতি জনগোষ্ঠীৰ, প্ৰত্যেক ধৰ্মাৱলম্বী লোকসকলৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত গৈ পেলাই তেওঁ নিজে মেনিফেষ্টো কমিটিৰ জৰিয়তে মেনিফেষ্টোত কি বিষয় সন্নিৱিষ্ট কৰিব লাগিব, 26 নিৰ্বাচনৰ মেনিফেষ্টো কমিটিত কি বিষয়বস্তু সন্নিৱিষ্ট কৰিব লাগিব, গোটেইখিনি তন্নতন্নকে নিজে চাই পেলাই কিন্তু তেওঁ ৰাইজৰ লগত মতামত লৈছে। আৰু এইটো খুব ভাল লক্ষণ অনাগত নিৰ্বাচনৰ কাৰণে আৰু ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে। কাৰণ আমি এই কাম কাজবিলাক আমি বেলেগ দলত আমি দেখা নাছিলো বা আমি শুনাও নাছিলো, কিন্তু গৌৰৱ গগৈক আমি সন্মান জনাওঁ আৰু ধন্যবাদ জনাইছো, যিহেতুকে এনেকে ধৰণৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ সমস্যা আছে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ সমস্যাবিলাকক তেওঁ অন্তৰৰ পৰা নিজেই বুজিবৰ কাৰণে নিজেই দিনটো ৰাতিপুৱাৰ পৰা হয়তো ৰাতিলৈকে তেওঁ মানে 12 ঘণ্টা, 14 ঘণ্টাকে দুদিনকে সময় দিছে, আৰু সময় দি পেলাই প্ৰত্যেক জাতি জনগোষ্ঠীৰ কথাবিলাক বুজিবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছো আমি। আৰু নিশ্চিতভাৱে আমি আশাবাদী এই মেনিফেষ্টো কমিটিত যি 26 যি মেনিফেষ্টো প্ৰস্তুত কৰা হ'ব আমাৰ কংগ্ৰেছ দলৰ যি নিৰ্বাচনী হেৰি, তাত কিন্তু খুব গুৰুত্বপূৰ্ণ বিষয়বিলাক থাকিব বুলি আমি ভাবিছো, যিহেতুকে ৰাইজে যিবিলাক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু মেনিফেষ্টো কমিটিৰ যিবিলাক কথা অৱগত কৰিছে সমস্যাবিলাকক লৈ পেলাই, এই সমস্যাবিলাক যেতিয়া মেনিফেষ্টো কমিটি প্ৰস্তুত হ'ব, সেই মেনিফেষ্টোত আপোনালোকে দেখা পাব আৰু আপোনালোকক খুব সুখী হ'ব বুলি আমি ধাৰণা কৰিছো। তাৰ আগতে আমি সেইখন বাৰু পামেই, সকলো ৰাইজে পাব, তাৰ আগতে আপুনি আচলতে মনে ভাবি থোৱা তেনেকুৱাহে জানিব বিচাৰিছে, তেনেকে আপোনাৰ দৃষ্টিত তাৎক্ষণিকভাৱে কৰিম বা কৰিম তেনেকে ন? তেনেকুৱা যেনেকে কৈছো মই আপোনাক ক'ব বিচাৰিম যে 2014 চনত নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমিত শ্বাহ অসমত ভৰি দিয়াৰ লগে লগে কি কৈছিল? তেওঁলোকে কৈছিল প্ৰথমতে চাহ জনগোষ্ঠী বা চাহ শ্ৰমিকসকলক মাটি পট্টা দিম। আজিলৈকে হ'ল জানো? চাহ শ্ৰমিকসকলক 351 টকা দৈনিক হাজিৰা দিম বুলি কৈছিলে, আজিলৈকে হ'ল জানো? নাই হোৱা। সমান্তৰালভাৱে অসমত বসবাস কৰা এই মানুহবিলাকৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ ক্ষেত্ৰতো যাতে যথেষ্টখিনি সা সুবিধা কৰি দিয়া হ'ব বুলি কৈছিল, আৰু গৰাখহনীয়া ৰোধ কৰা হ'ব বুলি কৈছিল। বিশেষকে কৈছিল যে বাংলাদেশী বিষয়টো আজিও হাঁহি উঠে যে বাংলাদেশী 16 মেৰ পিছত তালি টোপোলা বান্ধি পেলাই ইয়াৰ পৰা খেদি দিয়া হ'ব বুলি কৈছিল। ইমান জোৰে জোৰে ইমান ডাঙৰ ডাঙৰ ভাষণ প্ৰতিশ্ৰুতি দিয়াৰ পিছত মানুহবিলাকে ভাবিলে যে বিজেপিয়ে এইটো সঁচাকেই পৰিৱৰ্তন কৰিব, আৰু এনেকুৱা পৰিৱৰ্তন আশা কৰি পেলাই ৰাইজে কংগ্ৰেছ দলক ত্যাগ কৰি বিজেপিক আনিলে, নৰেন্দ্ৰ মোদীক আনিলে কেন্দ্ৰত। তাৰপিছত আপোনালোকে চাব 2016 চনত আকৌ সেই একেই কথা, একেই প্ৰতিশ্ৰুতি, কিন্তু আজিৰ পৰ্যন্ত বাংলাদেশীৰ কথা, আজি অসমত যি সমস্যা হৈ আছে, এতিয়া অসমত অকল বিজেপিৰ ওচৰত মিয়াৰ বাহিৰে একো ৰাজনীতিক একো এজেণ্ডাই নাই, একো তেওঁলোকৰ ওচৰত নাই। সেইকাৰণে মিয়া পলিটিক্স কৰি থাকে। উন্নয়নৰ পলিটিক্স কৰিব লাগিছিল, কিন্তু উন্নয়নৰ পলিটিক্স কথা কৈ পেলাই কিন্তু তেওঁলোকে মিয়া পলিটিক্সে আৰম্ভ কৰিছে। গতিকে 2026 চনতো এতিয়া হাঁহি উঠাৰ লগৰ কথা, যোৱা কেইদিন আগত অমিত শ্বাহ আহিছিলে ডিব্ৰুগড়ত আহি পেলাই তেওঁ কৈছে যে আৰু 26 চনৰ নিৰ্বাচনত যাতে বিজেপিক আনক, আৰু বিজেপিক আনিলে আকৌ আমি বাংলাদেশীক আমি খেদি পঠিয়াম।
কিমান মানে হাস্যকৰ বিষয়, লাজ পাব লাগে একচুৱেলি অমিত শ্বাহ ডাঙৰীয়াই, যিহেতুকে তেওঁ সেই 2014 চনৰ 2016 চনৰ 2021 চনৰ সেই একেই ডায়লগ একেই কথাকে তেওঁলোকে কিন্তু কৈ আছে। গতিকে আচৰিত পাইছো যে এনেধৰণৰ গৃহমন্ত্ৰীক আমি পাইছো, এনেকুৱা ধৰণৰ প্ৰধানমন্ত্ৰীক আমি পাইছো, আৰু অসমৰ একেবাৰে সৰ্বকালৰ সৰ্বদিনৰ একেবাৰে মিছলীয়া মুখ্যমন্ত্ৰীক আমি পাইছো অসমত, যি নেকি উন্নয়নৰ ৰাজনীতি কৰিছো বুলি কয়, মিয়া পলিটিক্স কৰি থাকে। মিয়া থাকিবই, মিয়াক যদি বাংলাদেশী মিয়াক যদি কোনোবা আছে তেওঁলোকক খেদি পঠিয়াওক না, চৰকাৰ আপোনালোকৰ আছে, চৰকাৰ 10 বছৰ কাৰ আছে, আপোনালোকৰ চৰকাৰ আছে। গতিকে এইবিলাক কথা আৰু ফুলজাৰি মাৰি লাভ নাই। গতিকে নিৰ্বাচনৰ আগমুহূৰ্তত ৰাইজে সকলোখিনি কথা বুজি উঠিছে, আৰু বিশেষকৈ মই আপুনি এই প্ৰশ্নৰ কথা আৰু এটা কথা মই সংযুক্ত কৰিব বিচাৰিছো যে আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে চাহ শ্ৰমিকক 351 টকাৰ মাটি পঠা দিয়া কথা আছিলে। নিৰ্বাচনৰ আগমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মূৰত এই বিষয়টো আহিলে যে চাহ শ্ৰমিকক মাটি পঠা দিয়া হ'ব, কিন্তু যিবিলাক বিষয় আপুনি নিজে চাওক, চাহ বাগিচা প্ৰায় 99% চাহ বাগিচাই লোনত চলি আছে, লোনত চলি আছে। কিন্তু লোনত চলি থকা মাটিৰ পট্টা চৰকাৰে কেনেকে দিয়াব? কিছুমান ক্ৰাইটেৰিয়া আছে না, সেই ক্ৰাইটেৰিয়াৰ ভিতৰত তেওঁ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই পইচা দি পেলাই সেই লোনবিলাক শেষ কৰি পেলাই দিয়ক না। আৰু নহলে মই চেলেঞ্জ কৰিছো, হিমন্ত বিশ্ব শৰ্মা প্ৰথম যি নিজৰ বাগিচাবিলাক দি কিনিছে, সেই প্ৰথম নিজৰ চাহ বাগিচাবিলাক প্ৰথম আমাৰ যিবিলাক মাটোদাৰ শ্ৰমিক আছে সেই শ্ৰমিকবিলাকক প্ৰথম দিয়ক, পিছত অন্যান্য যিবিলাক মালিক আছে তেওঁলোকক ক'ব। আমি জনাতো মালিক বাগানবিলাক লোনত আছে, লিজত আছে, ক'ৰবাত কিবা আছে, সেইবিলাক কেনেকে কোনটো পদ্ধতি দিব। গতিকে আমি ভাবিছো নিৰ্বাচনী টোপৰ বাহিৰে একো নহয়, অকল নিৰ্বাচনী টোপ। আৰু নিৰ্বাচনী বতৰি পাৰ কৰিবৰ কাৰণে চাহ শ্ৰমিকসকলক ইমান ডাঙৰ এটা মানে মিছা কথা তেওঁ কৈ আছে। গতিকে আমিতো মিছা কথাত ভুল নাযাওঁ, আমিতো অধ্যয়ন কৰা মানুহ হয়, আমি ষ্টাডি কৰা মানুহ হয়, আমিতো এটা সমাজ ব্যৱস্থাৰ মাজত আছো। গতিকে চাহ জনগোষ্ঠী বা আদিবাসী সমাজ বৰ্তমান 2026 চনত এই যুগত যে ইমানেই বুৰ্বক বুলি ভাবি আছে নেকি হিমন্ত বিশ্ব শৰ্মা? ইমান বুৰ্বক হৈ থকা চাহ শ্ৰমিক চাহ জনগোষ্ঠী এটা নহয়। চাহ জনগোষ্ঠী আদিবাসী মানুহ এটা সজাগ সচেতন হল। গতিকে এতিয়া আপোনাৰ নিচিনা এই ঠগবাজ কথা, ললিপপ দিয়াৰ কথাবিলাক যাতে নকৈ পেলাই শুদ্ধ পলিটিক্স কৰক, পৰিষ্কাৰ পলিটিক্স কৰক, আৰু মাটি সঁচাকে দিব লাগিবই। মাটি পটা নিদি আপুনি ক'ত যাব? গতিকে আপোনাৰ এইটো দায়িত্ব, আপোনাৰ অসমৰ আপোনাৰ এই জনসাধাৰণক আপুনি যেনেকে কথা দিছিলে আপোনালোকে সেই কথাবিলাক আপোনালোকে ৰাখিবলৈ যত্ন কৰক, নহলে অনাগত দিনত আপোনালোকৰ এনেকুৱা হ'ব যে আপোনালোকৰ থাকিবলৈ ঠাই নোহোৱা হ'ব। গতিকে আৰু চাহ বাগিচাৰ শ্ৰমিকসকলক 351 টকা হাজিৰা দিয়া কথা আছিলে, 351 টকা বাদ দিয়ক, 250 টকাতে এতিয়া সীমাবদ্ধ হৈ আছে। এতিয়া কি ক'ব, কিমান টকা দিম বুলি ক'ব? গতিকে এইবিলাক মিছা কথা আমি ভুল নাযাওঁ, আৰু চাহ শ্ৰমিকে জাগি উঠিছে। আৰু বৰ্তমান এই নিৰ্বাচনী বতৰি পাৰ কৰিবৰ কাৰণে ইমানে মানে এটা আঁচনি লৈ আহিলে, বোলে এটি কুলি দুটি পাত, এটি কুলি দুটি পাতৰ নামত যি ৰাজনীতি, মানে 2026 নিৰ্বাচনী বতৰি পাৰ কৰিবৰ কাৰণে। আমি কৈছিলো যে এই যিবিলাক চাহ শ্ৰমিক বাগিচাত কাম কৰি আছে তেওঁলোকক এই যি দেওবাৰৰ দিনৰ যি হাজিৰা হৈছে তেওঁলোকক ছুটি দিয়ক। আজিলৈকে কিন্তু চাব 200 বছৰ হৈ গ'ল, চাহ শ্ৰমিকে দেওবাৰ দিনটো তেওঁলোকে কিন্তু হাজিৰা নাপায়। গতিকে কম দুৰ্ভাগ্যৰ বিষয়টো। চৰকাৰে যদি 5,000 টকা নিদি পেলাই দেওবাৰৰ হাজিৰা যদি দিনটো যদি কৰি দিয়া হলে ভাল আছিলে, আমি ধন্যবাদ জনালোহেঁতেন। আৰু 6 জনগোষ্ঠীৰ সমস্যাটো আছে। 6 জনগোষ্ঠীৰ সমস্যাটো ডাঙৰ সমস্যা। 6 জনগোষ্ঠীৰ সমস্যাটো নিচিনা সমস্যা থাকিব নোৱাৰে। আৰু 6 জনগোষ্ঠীকো এই চৰকাৰৰ 2014 চনতে সেই কথা কৈছিল, প্ৰতিশ্ৰুতি দিছিলে, আৰু 16 চনতো অসমত দিলে, আৰু 21তো দিলে। কেন্দ্ৰত এতিয়ালৈকে সেই বস্তু আলোচনা প্ৰতিবেদন বিলাক যোৱাই নাই। গতিকে খুব দুখ লগা বিষয় অসমৰ ৰাইজৰ কাৰণে। আমি খুব দুখিত যে নিশ্চিতভাৱে আৰু কম ৰাইজক যে কংগ্ৰেছ দলক ঘূৰাই আনক। নতুন কংগ্ৰেছ আহি আছে, গৌৰৱ গগৈ নতুন কংগ্ৰেছ আহি আছে। গতিকে নতুন কংগ্ৰেছৰ নতুন বিষয়বস্তু থাকিব, সমস্যাবিলাক নিশ্চয় সমাধান হ'ব। জনজাতিকৰণ বিষয়টো মূল সমস্যা হিচাপে গৌৰৱ গগৈ সমাধান কৰিব বুলি আমি বিশ্বাস ৰাখিছো। আৰু 6 জনগোষ্ঠীৰ আৰু বাকী যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান হ'ব। অসমৰ অস্থায়ী সমাধানৰ কাৰণে, সমস্যাবিলাক সমাধানৰ কাৰণে গৌৰৱ গগৈ কাম কৰিব, আমি কাম কৰিম, কংগ্ৰেছ দলে কাম কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু গতিকে এইবিলাক সমস্যা সমাধানৰ কাৰণে নিশ্চিতভাৱে আমি প্ৰস্তুত হৈ আছো। আৰু সেই কথাবিলাকক যাতে বিশ্বাসত ৰাখি পেলাই কংগ্ৰেছক পুনৰ ঘূৰাই আনিবৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছো। আৰু আপোনাৰ পৰিকল্পনাত নাৰী সবলীকৰণ, মহিলা সবলীকৰণ, আৰু যিখিনি আপোনাৰ নিবনুৱা সমস্যা, সেইখিনিৰ ওপৰত আপোনাৰ কিবা পৰিকল্পনা থাকিব নেকি?
আমাৰ দেশত নাৰী এতিয়া সুৰক্ষিত নহয় আৰু নাৰী সুৰক্ষিত নহলে দেশ কেতিয়াও ভালকে পৰিচালনা নহব। নাৰীক যদি আমি অগ্ৰাধিকাৰ দিব নোৱাৰো, নাৰীক যদি আমি সন্মান জনাব নোৱাৰো, নাৰীক যদি আমি আগস্থান দিব নোৱাৰো, তেনেস্থলত অসমৰ উন্নয়ন কেনেকৈ হ'ব? গতিকে অসমৰ নাৰী সমাজক বৰ্তমান বিজেপি কেন্দ্ৰিক ৰাজনৈতিক কেন্দ্ৰিক কৰি থৈ দিছে। নাৰী সমাজক 10,000 টকাত কিনিবলৈ চেষ্টা কৰি নাৰী কেন্দ্ৰিক পলিটিক্স কৰি আছে। আপুনি নিশ্চিতভাৱে গম পাইছে, দেখিছে প্ৰত্যেক বিজেপিৰ সভা সমিতিত নাৰীৰ সংখ্যা বহুত বেছি, কিন্তু তেওঁলোকক টকাৰ জুখিছে, তেওঁলোকক সন্মান দিয়া নাই। সন্মান দিয়া হলে এই বিজেপিৰ মিটিঙত জোৰ জবস্তি মহিলাসকলক কঢ়িয়াই ফুৰি ভয় ভাবুকি দি পেলাই 10,000 টকাতে তেওঁলোকক কিনিব বিচাৰে আৰু তেওঁলোকক সেই 10,000 টকাৰ সীমাবদ্ধ ৰাখি পেলাই বিজেপিক ভোট দান কৰাবৰ কাৰণে যি চেষ্টা, এইটো আমি নিন্দা কৰিছো। নাৰীক যদি সঁচাকে যদি সন্মান জনাইছে, তেওঁলোকক কৰ্মস্থলী কৰক, কৰ্মমুখী কৰক। কৰ্মমুখী নকৰি পেলাই 10,000 টকা 5,000 টকা আঁচনি দান কৰি পেলাই তেওঁলোকে যদি দেশৰ উন্নয়ন হৈছে, নাৰী সমাজ সংস্থাপিত হৈছে, নাৰী সমাজ ডেভেলপ হৈছে বা নাৰী সমাজ আগবাঢ়িছে বুলি কথাবিলাক যদি ক'লে, কিন্তু একেবাৰে মিছা। কাৰণ আমি নাৰী সমাজক কৰ্মমুখী হোৱাটো আমি কামনা কৰো আৰু নিশ্চিতভাৱে কংগ্ৰেছ চৰকাৰ আহিলে নাৰীক আমি সন্মান জনাই আমাৰ কৰ্ম সংস্থাপনৰ কাৰণে আমি কংগ্ৰেছলৈ কাম কৰিম। আৰু কেইটামান কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম। যিহেতু বিজেপি চৰকাৰ, কেন্দ্ৰতো বিজেপি চৰকাৰ আৰু অসমতো বিজেপি চৰকাৰ, আৰু আগন্তুক সময়ত যিহেতু বিজেপিৰো এতিয়া কেইবাগৰাকী প্ৰাৰ্থীত্বৰ বাবে তেওঁলোকো আবেদন কৰি থৈছে বিজেপি। গতিকে তেনে ক্ষেত্ৰত আপুনি কেনেধৰণে যুঁজখন আপুনি প্ৰস্তুতি চলাব বা কেনেকৈ যুঁজখন আপুনি আগবঢ়াই নিব, যিহেতু ধনবল বাহুবল তেওঁলোক এইখিনি ক্ষেত্ৰত। আৰু এটা কথা, যিহেতু বিজেপিয়ে কংগ্ৰেছক মিয়াৰ টান কটা বুলি কৈছে, গতিকে সেইখিনি ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া বা আপোনাৰ মন্তব্য জানিব বিচাৰিম। মই প্ৰথম প্ৰশ্নৰ উত্তৰটো দিম। মাকুম সমষ্টিত কেইবাগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টি হওক বা আমাৰ জাতীয় কংগ্ৰেছ দলত প্ৰাৰ্থীত্ব আগবঢ়াইছে। বিজেপিৰ পৰা কিমান ভোট সংখ্যাটো মই এইটো সংখ্যাটো নাজানো, পাঁচতকৈ অধিক, 8-10কে বেছি হ'ল চাগে। যোৱা আমি কাম কৰোঁতে দেখিছিলো 4-5জন দেখিছিলো, কিন্তু এতিয়া এপ্লাই কৰা সময়ত প্ৰায় 8-10জন হৈছে। আমাৰ কংগ্ৰেছেতো প্ৰায় 9গৰাকী মান হ'ম চাগে, 9গৰাকী হ'ব আমি প্ৰাৰ্থী আগবঢ়াইছো। গতিকে যিসকল মাকুম সমষ্টিক লৈ পেলাই ৰাজনৈতিক পথাৰত আহি পেলাই মাকুমৰ জনগণক সেৱা কৰিব বিচাৰিছে, বিজেপি হওক কংগ্ৰেছ হওক, পোনপ্ৰথমতে মই সকলোকে মোৰ সেৱা শ্ৰদ্ধা জনাইছো আৰু শুভেচ্ছা জনাইছো। টিকেট কোনে পাব এইটো সময় কব। গতিকে টিকেট কংগ্ৰেছত কোনে পাব, বিজেপিত কোনে পাব, এইটো সময় কব। গতিকে সকলোকে শুভেচ্ছা জনাইছো। আৰু আপুনি কৈছে যে বিজেপিয়ে কংগ্ৰেছক মিয়াৰ ত্ৰাণকৰ্তা বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰী যিজন অসমৰ ৰজা, নিজকে ৰজা বুলি কয়, কিন্তু আমাৰ গৌৰৱ গগৈ কৈছে যে আমি সেৱক, আমি ৰজা প্ৰজাৰ আমি সেৱক হয় বুলি কৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা আচলতে গৈছে ক'ৰ পৰা? মিয়া প্ৰীতিৰ ৰাজনীতি কৰি পেলাই যদি কংগ্ৰেছ যদি মিয়া প্ৰীতি হয়, হিমন্ত বিশ্ব শৰ্মা ডাবুল মিয়া প্ৰীতি হয়, ডাবুল মিয়া প্ৰীতি হয়। তে মুখেৰে কৰে এটা কয় এটা। গতিকে মিয়া প্ৰীতিৰ চৰ্দাৰজন আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হয় নহয়? তেওঁ দীৰ্ঘদিন ক'ত আছিলে? কংগ্ৰেছক গালি পাৰিবৰ কাৰণে তেওঁ এই আচলতে কি হয়, তেওঁ ভয়ত আছে। একচুৱেলি আচলতে তেওঁ ভয়ত আছে, কাৰণ বিজেপিত কেইবাটা ভাগত বিভক্ত। দিলীপ শইকীয়াৰ ভাগত বেলেগ এটা লোভী, সৰ্বানন্দ সোণোৱালক কেনেকা পিছফালে ডেগাৰ মাৰি পেলাই মুখ্যমন্ত্ৰী হৈছে এইজন হিমন্ত বিশ্ব শৰ্মা, এইটো অসমৰ ৰাইজে জানে। তেওঁৰ নামত কিন্তু নিৰ্বাচনত কিন্তু অসমৰ জনগণে কিন্তু 2021 চনত ভোট দিয়া নাছিলে। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চাই পেলাই ভোট দিয়া নাছিলে। সৰ্বানন্দ সোণোৱাল এজন খিলঞ্জীয়া ভূমিপুত্ৰ মানুহজন, এজন সঁচাৰ্থত ৰাজনীতি কৰা মানুহজনকহে কিন্তু 2021 ভোট দিলে। কিন্তু তেওঁ ডেগাৰ মাৰি পেলাই অমিত শ্বাহৰ লগত মিলি পেলাই সৰ্বানন্দ সোণোৱালক ডেগাৰ মাৰি পেলাই পিছফালে তেওঁ কিন্তু মুখ্যমন্ত্ৰী হ'ল। আৰু তেওঁ ক'ব বিচাৰে যে কংগ্ৰেছ দল মিয়া প্ৰীতি। কংগ্ৰেছ দল মিয়া প্ৰীতি নহয়। অসমত বসবাস কৰা যি মূল অসমীয়া, যিবিলাক
মিয়া হ'ব পাৰে, অসমীয়া হ'ব পাৰে, অন্যান্য হ'ব পাৰে, কিন্তু যিবিলাক মূল সুঁতিত থকা মানুহ অসমীয়া, মিয়া, মুছলমান লোক যিবিলাক, তেওঁলোকক কিন্তু সন্মান জনায় কংগ্ৰেছে, মিয়া প্ৰীতি বুলি নহয়। কিন্তু আৰু চাব আপোনালোকে, এই কিছুমান নতুন নতুন কিছুমান আহিছে জনপ্ৰতিনিধি হবলৈ, কিন্তু তেওঁলোকে ৰাইজৰ আগত কাম কৰিবলৈ চেষ্টা কৰিছে, মই ধন্যবাদ জনাইছো, বিশ্বাস জনাইছো তেওঁলোকক। কিন্তু তেওঁলোকে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত হবৰ কাৰণে, তেওঁক ভাল লগাবৰ কাৰণে এই সমষ্টি কিছুমান নেতা ওলাইছে, তেওঁলোকে কংগ্ৰেছ দলৰ নাম বদনাম কৰিব বিচাৰে, বা কংগ্ৰেছ দলক মুছলমান সম্প্ৰদায়ৰ লগত মিয়া প্ৰীতি ক'ব বিচাৰে। কিন্তু এই তেওঁলোকক মই আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি কৈ দিব বিচাৰিছো যে আপোনালোকে আপোনালোকৰ মূল চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক সোধক, তেওঁৰ লগত যে হেলিকপ্টাৰত, তেওঁৰ লগত ফ্লাইটত, তেওঁৰ লগত ঘৰত উঠা বহা মানুহবিলাক কোন মূলৰ মানুহ? তেওঁলোক কি মিয়া নহয়? তেওঁলোকে বাংলাদেশী মিয়া নে অসমৰ মানে মূল সোঁতত থকা অসমীয়া? চাওক, অসমৰ আৰু ভাৰতবৰ্ষৰ স্বাধীনৰ এই আন্দোলনত মুছলমান মানুহৰ কি অৱদান নাই? নিশ্চয় আছে। গতিকে ইতিহাস পাহৰি যাব নালাগে, আৰু অসমক ধৰ্মীয় কেন্দ্ৰিক ৰাজনীতি কৰাটো মই ভাল নাপাওঁ, অসমৰ ৰাইজেও হয়তো মই ভাবো ভাল নাপায়। গতিকে মুষ্টিময় কিছুমান ব্যক্তি আছে যিবিলাক নেকি গাদী ৰক্ষিত কৰিবৰ কাৰণে বা নতুন MLA বা বিধায়ক হোৱাৰ সপোন দেখিবৰ কাৰণে হয়তো তেওঁলোকৰ শীৰ্ষ স্থানত থকা মুখ্যমন্ত্ৰী হওক বা অমিত শ্বাহ নিচিনা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহঁতক তেওঁলোকে মানে সুখী কৰিবৰ কাৰণে, তেওঁলোকৰ বিশ্বস্ত হবৰ কাৰণে কিন্তু এই মিয়াৰ কথাবিলাক তেওঁলোকে কৈ থাকে। অনা পিটিকাটো হিমন্ত বিশ্ব শৰ্মা বেছি আছে মিয়াৰ লগত, এইটো অসমৰ ৰাইজে জানে নহয়, অসমৰ ৰাইজে নজনাকে একো নহয়। গতিকে অকল মাত্ৰ ভোট বেংকৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, ধৰ্মকেৰণৰ ৰাজনীতি কৰিবৰ কাৰণে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক বা এই ভাৰতীয় জনতা পাৰ্টিক অসমত চৰকাৰ গঠন কৰি দিয়া নাছিলে। অসমৰ ৰাইজে চৰকাৰ গঠন কৰি দিছিলে অসমৰ সৰ্বতোকালৰ সৰ্বপ্ৰকাৰে যাতে অসমৰ ৰাইজৰ যাতে উন্নয়ন হয়, সেইকাৰণেহে অসমত ভাৰতীয় জনতা পাৰ্টিক বিশ্বাসত আনিছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাম হ'ল অকল মিয়া হিন্দু এই ৰাজনীতি, তেওঁলোকৰ উন্নয়নৰ ৰাজনীতিয়ে নাই। তেওঁলোকে যিমান টকা আঁচনিবিলাকক তেওঁলোকে আনিছে বা যিবিলাক বিল পাছ কৰিছে, গোটেই চাব আপোনালোকে অকল ঘোটালাবাজি, অকল কৰাপশ্যন। ক'ৰবাত যদি এটা স্কুল যদি বনাবলগীয়া আছে, যিটো স্কুল নেকি 10 লাখ টকাত নিৰ্মাণ হৈ যায়, তাত 50 লাখ টকা তেওঁলোকে কিন্তু বাজেট ধৰি দিয়ে। বাকী পইচাবিলাক ক'ত গৈছে? সেই ঠিকাদাৰৰ জৰিয়তে সেই MLA মন্ত্ৰী নিজে মানে পকেট গৰম কৰি আছে। এই আপুনি বিভিন্ন আঁচনিবোৰকে চাব, যিবিলাক নেকি কম কম বাজেটত প্ৰায় 30% কাম হ'ব, 70% কৰাপশ্যন। গতিকে এই কামবিলাক, এই কথা বতৰাবিলাক যে ঢাকিবৰ কাৰণে ৰাইজে যাতে এইবিলাক কথা যাতে মনোযোগ নিদিয়ে, কাণ নিদিয়ে, সেইবিলাক যাতে বিষয় যাতে প্ৰশ্ন নকৰে, সেইবিলাকৰ কাৰণে এই মিয়া 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 আচলতে কি হ'ল, অসমত আৰু ভাৰতবৰ্ষত ভয় ভাবুকি ৰাজনীতি চলি আছে। ভয় ভাবুকি হিন্দু মানুহক ভয় খুৱাইছে। মই উদাহৰণস্বৰূপে কওঁ, 2016 চনত কি কৈছিলে, যদি সৰ্বানন্দ সোণোৱালক যদি ভোট নিদিয়া হলে আজমল মুখ্যমন্ত্ৰী হ'ব, কৈছিলে নাই? আজমলৰ নামত ভয় খুৱালে। এতিয়া আজমলক কোনে হৰালে? কংগ্ৰেছে হৰালে। কংগ্ৰেছে 10 লাখ ভোটৰ ব্যৱধানে তাক হৰুৱাইছে, গাদী চুট কৰি দিছে আজমলক। আৰু ইমান দিনে কি কৈছিলে, আজমল আৰু তৰুণ গগৈৰ হনা পিটিকা আছে, কিন্তু আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰহে আচলতে হনা পিটিকা আছিলে, বৰ্তমানো আছে। মুছলমান সম্প্ৰদায়ে ৰাজনীতি কৰি বিচাৰে মিয়াৰ ৰাজনীতি, কিন্তু আচল মিয়াৰ ৰাজনীতি তেওঁৰ লগত আছে, বিজেপি দলত আছে। কথাৰে নহয় কামেৰে উন্নয়নমূলক কাম কৰক। ভাৰতীয় জনতা পাৰ্টিক মই আহ্বান জনাইছো, অসম চৰকাৰক আহ্বান জনাইছো, মিছা কথা বেছি দিন নিটিকে। গতিকে নতুন নতুন বিধায়ক হবলৈ বিচৰা ব্যক্তিসকলকো কৈছো যাতে মাকুমখনক বিশেষ কৰি এটা সুস্থ পৰিৱেশৰ মাজত সুস্থ কথা বতৰাৰে মানে ৰাজনীতি কৰক। সকলোকে শুভেচ্ছা জনাইছো আৰু আহ্বান কৰিছো যাতে আমাৰ এই কথা বতৰাবিলাক যাতে ৰাইজে গুৰুত্ব দিয়ে আৰু কংগ্ৰেছ দলৰ প্ৰতি যাতে বিশ্বাস ৰাখে। আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু শেহতীয়াকৈ অসমলৈ প্ৰধানমন্ত্ৰীও আহিছে, গৃহমন্ত্ৰী অমিত শ্বাহো আহিছে, গতিকে তেওঁলোকৰ মুখত আমাৰ অসমৰ আটাইতকৈ ডাঙৰ আৰু এটা ইছ্যু হৈ আছে, আৰু এটা জুবিন গাৰ্গৰ কথা কৈছে, হাৰ্ট অফ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাটো বাদেই জুবিন গাৰ্গৰ নামো আচলতে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ মুখত কিন্তু নোলালে। গতিকে এইখিনি ক্ষেত্ৰত আৰু গোটেই ন্যায় যুঁজখনৰ সন্দৰ্ভত কি ক'ব বিচাৰিব? নিশ্চয় অসমৰ ৰাইজৰ কাৰণে, আমাৰ কাৰণে, বিশেষ কৰি উঠি অহা যুৱ চামৰ কাৰণে খুব দুৰ্ভাগ্যৰ বিষয়।
আমি যিজনক দেশৰ প্ৰধানমন্ত্ৰী সন্মান দি বা প্ৰধানমন্ত্ৰী গাদীত আমি বহুৱাইছো বা অসমত মুখ্যমন্ত্ৰীক বহুৱাইছো, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক প্ৰায় 10টা বছৰে ইয়াত ৰাখিছে ৰাইজে, তেনেস্থলত দেশৰ এজন প্ৰধানমন্ত্ৰী আমাৰ অসমৰ হাৰ্টথ্ৰব, অসমৰ হিয়াৰ আমঠু, এই হিয়াৰ আমঠু গৰাকীক কিন্তু আজিৰ পৰ্যন্ত তেওঁ বিদেশী আত্মাৰ সদ্গতিৰ কাৰণে কিবা প্ৰাৰ্থনা কৰাটো দূৰৰে কথা, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী অমিত শ্বাহ অসমত যেতিয়া পদাৰ্পণ কৰে তেতিয়া কিন্তু এষাৰ জুবিন গাৰ্গৰ বিষয়ে এটা শব্দ তেওঁলোকৰ মুখত উচ্চাৰণ হোৱা আমি দেখা পোৱা নাই। গতিকে এইটো ইয়াতকে বেছি দুৰ্ভাগ্যৰ আৰু দুখৰ বিষয় আমাৰ দেশৰ কাৰণে বা অসমৰ ৰাইজৰ কাৰণে হ'বই নোৱাৰে। গতিকে মই ভাবো তেওঁলোকে নিশ্চিতভাৱে আমাৰ আৰ্থৰ জুবিন গাৰ্গৰ যি মৃত্যুৰ যি ঘটনা ইতিমধ্যে তদন্ত চলি আছে বুলি ভাবিছো, কিন্তু তদন্ত যি ধৰণে হ'ব লাগিছিলে সেই তদন্ত সেই গতি পোৱা নাই। গতিকে নিশ্চিতভাৱে অসমৰ ৰাইজে বা যুৱ প্ৰজন্মই ইতিমধ্যে গম পাইছে যে জুবিন গাৰ্গৰ এই মৃত্যুৰ যি ঘটনাৰ আঁৰত নিশ্চয় চৰকাৰী পক্ষৰ ব্যক্তিসকল জড়িত আছিলে বুলি ইতিমধ্যে গোন্ধ পাইছে আৰু বিভিন্ন প্ৰচাৰ মাধ্যম বাতৰি কাকতৰ যোগেদি গম পাইছো। আহ অসমৰ ৰাইজে ভাবিছে, কিন্তু যিহেতুকে ভয় ভাবুকি ৰাজনীতি, আপুনি কিবা ক'ব গ'লে আপোনাক জেলত ভৰাই দিব। এতিয়া বৰ্তমান 2-4জন গৰাকী মানে যিবিলাক জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিবিলাক আন্দোলন কৰিছে তেওঁলোকক জেলত ভৰাই থৈ দিছে। গতিকে আচলতে মই ক'ব বিচাৰো যে তেওঁলোকে আচলতে ভয় খাইছে। জুবিন গাৰ্গৰ যি প্ৰতি যি মানুহৰ মৰম বিশ্বাস তেওঁ জীয়াই থাকোঁতে আছিল, আৰু কিন্তু তেওঁ মৃত্যু হোৱাৰ পিছতো কিন্তু তেওঁ আমাৰ মাজত নথকাৰ পিছতো কিন্তু যে জুবিন গাৰ্গৰ প্ৰতি যি মানুহৰ যি বিশ্বাস আস্থাৰ যি মৰম চেনেহ দেখুৱাইছে ৰাইজে, জনগণে যি ৰাজপথত ওলাই গৈ যি আন্দোলন কৰিলে, সেই আন্দোলনে কিন্তু বিজেপি ভয় খাইছিল। আৰু ইতিমধ্যে মৃত্যু হোৱাৰ কাৰণটো নিশ্চয় ৰহস্যজনক, কেতিয়াবাতো ৰহস্য হৈ আছে। গতিকে ইয়াৰ বিজেপিৰ ভাকা ভাকা মন্ত্ৰী এম এল এ জড়িত থকা আমি গোন্ধ পাইছো, গম পাইছো। গতিকে এইবিলাক থাকিবই। আৰু জুবিন গাৰ্গৰ সেইকাৰণে হয়তো তেওঁলোকে জড়িত থকাৰ কাৰণে জুবিন গাৰ্গক তেওঁলোকে হয়তো হত্যা কৰাৰ কাৰণে হয়তো তেওঁলোকে জুবিন গাৰ্গৰ নাম তেওঁলোকৰ ওচৰত মানে মুখত নাহে। নহলে কি কথা থাকিব পাৰে যে দেশৰ এজন প্ৰধানমন্ত্ৰী, য'ত নেকি তেওঁলোকে আদানীক পঠিয়াইছে, জুবিন গাৰ্গৰ ঘৰত তেওঁ এটা নাটকীয়ভাৱে মই নাটক কম, তেওঁ পঠিয়াইছে, কিন্তু নিজে কিন্তু তেওঁলোকৰ গাদীত তেওঁলোকে বহি আছে, ৰাজগাদীত বহি আছে, দেশৰ মানে গুৰু দায়িত্ব লৈ আছে দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ কাৰণে, কিন্তু তেওঁলোকে জুবিন গাৰ্গৰ কথা এষাৰ মাত নমতাটো দুৰ্ভাগ্যৰ বিষয়। আহি পেলাই তেওঁলোকে জুবিন গাৰ্গৰ যি সমাধিস্থলীতো তেওঁলোকে আজিলৈকে পৰ্যন্ত কিন্তু ভৰি নিদিলে। ইয়াতকে দুৰ্ভাগ্য দুখৰ বিষয় একো হ'বই নোৱাৰে। গতিকে মই অসমৰ ৰাইজক আহ্বান জনাই বিচাৰিছো যে আপোনালোকে নিশ্চিতভাৱে সকলো বিষয় আপোনালোকে গম পাই আছে, চাই আছে। গতিকে তেনেস্থলতো যাতে বিজেপি চৰকাৰৰ এই ভুৱা কথাবিলাক, ভুৱা প্ৰতিশ্ৰুতিবিলাক যে ভুল নজগাই পেলাই অসমৰ আমাৰ হিয়াৰ আমঠু আপোন নিজৰ আমি আমাৰ এজন সম্পদ আমি হেৰুৱালো, অসমৰ এজন সম্পদ হেৰুৱাইছো, আৰু বিজেপিয়ে তাক গুৰুত্ব নিদিয়াটো নিশ্চয় ইয়াৰ আগত যিবিলাক ঘটনা বা বিষয় জড়িত আছে এইবিলাক ৰাইজে বুজি পাইছে। গতিকে আগন্তুক দিনত যদি অসমত কংগ্ৰেছ চৰকাৰ আহে, আমি জুবিন গাৰ্গৰ ন্যায় নিশ্চয় আমি দিয়াবৰ কাৰণে আমি চেষ্টা কৰিম, আৰু নিশ্চয় ন্যায় দিয়াই হ'ব। কাৰণ জুবিন গাৰ্গক যদি আমি ন্যায় দিব নোৱাৰো, অসমত আমি ৰাজনীতি কৰাতকে নকৰাই ভাল। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু শেষত সদৌ শেষত আপোনাৰ পৰা এটাই কথা ল'ম, আৰু সেই কথাৰে আমি আজিৰ অনুষ্ঠান আমি সামৰণি মাৰিম। আহ, যিহেতু আপুনি নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে, ইতিমধ্যে আবেদন কৰিছে, গতিকে দলে যদি আপোনাক টিকট দিয়ে তেতিয়াহ'লে আপুনি কেনেধৰণে আপুনি তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, যুঁজখন কেনেধৰণে আগবঢ়াই নিব, যিহেতু কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ, সেইখিনি ক্ষেত্ৰত আৰু ৰাইজক উদ্দেশ্যি আপুনি কি আহ্বান জনাব বিচাৰিব? আমি কংগ্ৰেছ দলৰ হৈ মাকুম সমষ্টিত প্ৰায় 8-9গৰাকী আমি প্ৰাৰ্থিত্ব আমি বিচাৰিছো, তাৰ মাজতে মই এজন। গতিকে মই আপোনালোকৰ এই চেনেল মাধ্যমৰ যোগেদি মই অসমৰ ৰাইজক আৰু বিশেষ কৰি মাকুম সমষ্টিৰ আমাৰ জনসাধাৰণ যিবিলাক ভোটাৰ ৰাইজ আছে তেওঁলোকক আহ্বান জনাম যাতে অসমৰ উন্নয়নমূলক ৰাজনীতিৰ প্ৰতি বিশ্বাস ৰাখি পেলাই আমি উঠি অহা চাম আমি ওলাই আহিছো ৰাইজৰ সেৱা কৰিবৰ কাৰণে। আৰু মই বিশেষ কৰি এটাই কথা উল্লেখ কৰিব বিচাৰিছো বা ক'ব বিচাৰিছো, মই ৰাজনীতিত অকল সেৱা কৰিবৰ কাৰণে আহিছো বুলি বা কালি পৰহি তেওঁলোকে ভুমুকি মাৰিছো তেনেকুৱা নহয়। মই আপুনি নিশ্চয় গম পাইছে, মই প্ৰায় 27টা বছৰ মই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছো, আৰু বিশেষকৈ নিজৰ জনগোষ্ঠীৰ কাৰণে কাম কৰি আছো। গতিকে আমি নতুনত্ব এটা লৈ আহিছো, নতুনত্ব পৰিকল্পনাৰে আমি মাকুম সমষ্টিৰ যিবিলাক সমস্যা জৰ্জিত হৈ আছে ৰাইজ, সেই জৰ্জৰিত সমস্যাৰ পৰা আমি যাতে পৰিত্ৰাণ দিবৰ কাৰণে আমি যথোপৰিমাণে আমি যিবিলাক আমাৰ প্লেনিং লাগিব,
একচুৱেলি কথাৰে নহয়, আমাক প্লেনিং কৰিব লাগিব কি কি আমি আঁচনিৰে আমি মাকুমখন নতুনত্ব এটা দিশ আমি বা কি কি বিষয়ত আমি আঁচনি প্ৰস্তুত কৰিলে বা আঁচনি আমি আনিলে আমি মাকুম সমষ্টিখনক আমি তিনচুকীয়া জিলাৰ বাহিৰে নহয় অসমৰ ভিতৰত আমি ইয়াকে জাকত জিলিকাকৈ আমি এটা সুন্দৰ পৰিৱেশ যাতে প্ৰত্যেক জাতি জনগোষ্ঠীৰ বিশেষকৈ উঠি অহা চামৰ কাৰণে যাতে সুবিধা হয়। যেনেকে মই ক'ব বিচাৰিছো খেলৰ প্ৰতি মাকুম সমষ্টিত আপুনি চাব খেলৰ কাৰণে একো সুবিধা নাই। ভাল এখন আমাৰ খেলপথাৰ নাই, আমাৰ ভাল এটা ইনডোৰ ষ্টেডিয়াম নাই। গতিকে খেলৰ প্ৰতি যথেষ্ট অসুবিধা মাকুমৰ বিশেষকৈ ৰাইজ সমস্যাত ভুগি আছে। আৰু খেলৰ জৰিয়তে বহুত আমাৰ উঠি অহা চাম আমাৰ প্ৰতিভা থকা স্বত্বেও তেওঁলোকে কিন্তু ব্যৱস্থা নথকাৰ কাৰণে কিন্তু তেওঁলোকে সেই খেলৰ জৰিয়তে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু সন্মুখীন হৈছে ক'ৰবাত নহয় ক'ৰবাত। গতিকে সেই খেলৰ প্ৰতি যথেষ্ট মই আগ্ৰহ প্ৰকাশ কৰিম, কাৰণ নিজে মই সৰুৰ পৰাই ক্ৰিকেট ফুটবল খেলিলো, যথেষ্ট প্ৰায় 15-16 বছৰ মই খেলিলো। গতিকে খেলৰ প্ৰতি যথেষ্ট মোৰো এটা ভাল এটা চিন্তাধাৰা আছে। গতিকে সেই চিন্তাধাৰাৰে মই খেলৰ প্ৰতি কাম কৰিম। আৰু বিশেষ কৰি শিক্ষাৰ ব্যৱস্থাটো চাব, যদিও চৰকাৰে ক'ৰবাত বিদ্যালয় নিৰ্মাণ কৰিছে, কিন্তু বিদ্যালয় নিৰ্মাণৰ নামত কিন্তু যথেষ্টখিনি টকাহে আত্মসাৎ হৈছে, কিন্তু তাত যিবিলাক শিক্ষা ব্যৱস্থা থাকিব লাগিছিলে, উন্নত শিক্ষা ব্যৱস্থা থাকিব লাগে, সেই উন্নত শিক্ষাৰ মানদণ্ড নথকাৰ কাৰণে যথেষ্টখিনি শিক্ষাৰ ক্ষেত্ৰত য'তখিনি আমি পিছ পৰি ৰৈছো। আপুনি চাব বিল্ডিং বনাইছে কিন্তু তাৰ টিচাৰ নাই, শিক্ষা দিছো বুলি কৈছে কিন্তু শিক্ষয়িত্ৰী নাই, শিক্ষক নাই। গতিকে শিক্ষক শিক্ষয়িত্ৰী নথকা এখন বিল্ডিঙত ছাত্ৰ ছাত্ৰী কি শিক্ষা লৈছে? অকল যিটো সময় তেওঁলোকৰ আৰম্ভণিৰ পৰা শেষলৈকে সেই সময়টোহে থাকে অতিবাহিত কৰিছে, কিন্তু ভাল শিক্ষা কিন্তু এই চৰকাৰে দিব পৰা নাই বুলি মই ভাবো। গতিকে আমি মাকুম সমষ্টিত যদি ৰাইজে যদি মৰম চেনেহ দি পেলাই এই ভাজনক যদি আনে জিকাই আনে, তেতিয়াহ'লে বা আমাক টিকেট যদি দিয়ে চৰকাৰে এই দলে, হলে আমি কিন্তু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আমি কাম কৰিবলগীয়া আছে। ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি আমাক সময় দিয়াৰ বাবে। যথেষ্টখিনি দীঘলীয়াকৈ আমি কথা পাতিলো মাকুম সমষ্টিত, যিহেতু বাবলু কুলদীপ ডাঙৰীয়াই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে সাজু হৈছে, আৰু কংগ্ৰেছ দলৰ পৰা তেওঁ টিকট বিচাৰি ইতিমধ্যে আবেদন কৰিছে। গতিকে আমি পুনৰবাৰ দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰা বাবলু কুলদীপ ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আৰু ইমান পৰে দৰ্শকসকলে চালে উপভোগ কৰিলে বাইটছ ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান, আৰু এই বিশেষ অনুষ্ঠানৰ পৰা মই পাপুল গগৈয়ে সামৰণি মাৰিছো।